মই জুবিন গাৰ্গৰ ঘৰত মই আগতেও যাওঁ পিছতো যাওঁ, কিন্তু সেই ভোটাৰ তালিকাত লিখিছিলোঁ এই জুবিন গাৰ্গ মৰাৰ আগৰ পৰাই যে এছআৰ কাম আৰম্ভ হ'ল। জুবিন গাৰ্গ মৰাৰ পিছত মই এছআৰৰ কাম কৰি পেলাই ভোটাৰ লিষ্টটো জমা দিলোঁ। তেতিয়া ভোটাৰ লিষ্টত মই লিখিছিলোঁ যে জুবিন গাৰ্গ চিৰদিন অমৰ হৈ থাকক, আত্মাই চিৰ শান্তি লাভ কৰক, আত্মা স্বৰ্গত থাকক। এইখিনি প্ৰাৰ্থনা হিচাপে লিখিছোঁ। গোটেই পৃথিৱীৰ মানুহে যেতিয়া তাৰ কাৰণে প্ৰাৰ্থনা কৰিছে, গতিকে মই সেই প্ৰাৰ্থনা হিচাপে সেইটো লিখিছোঁ, সৃষ্টিকৰ্তাৰ ওচৰত প্ৰাৰ্থনা হিচাপে লিখিছোঁ। গতিকে এইবিলাক যেতিয়া চাৰিওফালে যাব এইবিলাক সুধি আছে, মই গম নাপাওঁ, নাজানো আৰু। ফৰ্ম 70 এইটো মানে ফৰ্ম 71 মই কাৰো ফিল আপ কৰা নাই। মৃত্যু বুলি আমি লিখি দিওঁ, মৃত্যু বুলি লিখি দিওঁ, তাৰপিছত অফিচে কাটে, সেইবিলাক অফিচে কাটি দিয়ে। আৰু দৰকাৰ হ'লে আমি ফিল আপ কৰি দিম গোটেইখিনি, এনেই অসুবিধা একো নাই, দৰকাৰ হ'লে আমি ফিল আপ কৰি দিম। গতিকে ফিল আপ বৰ্তমান কাৰো কৰা নাই, মৃত্যু বুলি লিখিছোঁ চব। তাততো লিখি থৈছোঁ জীৱনে আত্মাই চিৰ শান্তি পাওক, স্বৰ্গত থাকক, এইখিনিয়ে লিখিছোঁ। সেইখিনিয়ে ফৰ্ম 70টো আমাক ফিল আপ কৰি দিছে, আমি ফিল আপ কৰিম। ফৰ্ম 70 ফিল আপ কৰিম। যেতিয়া অফিচত যাম, ইলেকশ্যন অফিচত, এইমাত্ৰ ইলেকশ্যন ব্ৰাঞ্চৰ পৰা ফোন কৰিছিল মোক, ক'লে যে আপুনি কাটিব নালাগে নামটো, আপুনি নাকাটিব। ইলেকশ্যন অফিচৰ পৰা ক'লে, আপোনালোকৰ সন্মুখতে এতিয়া ক'লে যে কাটিব। মই ক'লোঁ যে মই কাটো নাকাটো আপোনালোকে ইলেকশ্যন ব্ৰাঞ্চেহে কৰিব, কাটা নাকাটা। কৈছে আপুনি কাটিব নালাগে।